হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ ফেচবুকটো কোনোবাই চলাই আছে নেকি? আপোনালোকৰ ফেচবুকৰ পাছপৰ্টটো বেলেগ কোনোবাই গম পাই গৈছে নেকি? বা আপুনি পাছপৰ্টটো গম পোৱাৰ পাছত আপুনি চেঞ্জ কৰিব পৰা নাই? যদি তেনেকুৱা হৈছে, এতিয়াৰ পৰা আৰু চিন্তা কৰিবলগীয়া কাৰণ নাই। মই আপোনালোকক শিকাম যে ফেচবুক আপোনাৰ মই আপোনাক যোনটো শিকাম সেইটোৰ পৰা আপোনাৰ ফেচবুক কেতিয়া হেক নহয়। যদিও হেক হয়, আপুনি লগে লগে আপুনি গম পাই যাব যে ফেচবুকটো কোনে চলাইছে। ঠিক আছে, এতিয়া আমি ব'লক ফেচবুকটো কেনেকৈ হেক নোহোৱাৰ পৰা ফেচবুকটো আমি কেনেকৈ বচাব পাৰোঁ তাৰ বিষয়ে অলপ জানো। তাৰ আগতে ক'ম, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰক আৰু ছাইডত থকা বেল আইকনটো বজাই দিয়ক, যাতে মই দিয়া আপডেটবোৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। ঠিক আছে, ব'লক এতিয়া আমি ফেচবুকটো কেনেকৈ হেক হোৱাৰ পৰা বচাব পাৰি তাৰ বিষয়ে জানো। ফেচবুক, ইয়াত আমি FB লিখি দিম। ফেচবুক খোল খাই গৈছে। তাৰপিছত এই ছাইডত থকা আঁচটিনডালত আপুনি চুই দিব। তাৰপিছত আপুনি ফেচবুক একাউণ্টৰ ছেটিংছ একাউণ্ট ছেটিংছত আহিব। ইয়াত দেখিছে আপুনি ছিকিউৰিটি এণ্ড লগ ইন। ইয়াত আপুনি আহিব। ইয়াত আপুনি পাছপৰ্টটো আপুনি চেঞ্জ কৰিব পাৰিব। আপোনাৰ ফেচবুকটো কেতিয়াবা হেক হ'লে আপোনাৰ প্ৰফাইল পিকচাৰ দি ভেৰিফাই কৰিব পাৰিব। আৰু ইয়াত এনেকুৱা এটা বস্তু আছে, যোনটো বস্তুৰ পৰা আপোনাৰ ফেচবুকটো যদি কোনোবাই গম পাই যায়, বোলে পাছপৰ্টটো গম পাই যায়, তেতিয়া আপোনাৰ মোবাইলত লগে লগে SMS আহি যাব। আৰু আপোনাৰ গম পালেও যদি তেখেতে যদি আপোনাৰ ফেচবুকৰ পাছপৰ্টটো যদি মাৰি আৰু লগ ইন কৰি চায়, তেতিয়া আপোনাৰ পাছপৰ্টটো অট'মেটিকলি চেঞ্জ হৈ যাব, যোনটো আপোনাৰ ফেচবুকত আহি যাব যে আপোনাৰ ফেচবুকটো ক'ৰবাত লগ ইন হ'ব খুজিছে, আপোনাৰ পাছপৰ্টটো চেঞ্জ কৰি দিয়া হৈছে। অট'মেটিক আপোনাৰ মোবাইলত আহি যাব। তাৰ কাৰণে আপুনি অন কৰিব লাগিব। এইটো দেখিছে গেট এলাৰ্ট এবাউট, ইয়াত আপুনি যাব। ইয়াত গৈ দেখিছে এইবোৰ চব অন কৰি ন'টিফিকেশ্যনটো অন কৰি দিব। যাতে আপোনাৰ ন'টিফিকেশ্যন আহি যায়। মেছেঞ্জাৰটো অন কৰি দিব, যাতে আপোনাৰ SMS ফেচবুক মেছেঞ্জাৰত পাই যায়। লগে লগে আপুনি ফোন নাম্বাৰটো দি দিব যে কোনটো ফোন নাম্বাৰত আপোনাৰ আহিব। ঠিক আছে, দিয়াৰ পাছত বা আপুনি ইমেইলো দিব পাৰে, লগ ইন এলাৰ্ট এইটো লিখা আছে। এইটো কৰাৰ পাছত আপুনি নিশ্চিন্ত থাকিব পাৰিব। তাৰপাছত আপোনাৰ কেতিয়াও ফেচবুকটো হেক নহ'ব। দেখিছে আপোনাৰ ফেচবুকটো আৰু কেতিয়াও হেক নহয়। এতিয়া অকণমান পাছত মোৰ মেছেঞ্জাৰত SMS আহিবই। ঠিক আছে, আপোনাৰ যদি ফেচবুকটো কেতিয়াবা কোনোবাই হেক কৰে, তেতিয়া বা ফেচবুকটো যদি কোনোবাই চলায়, তেতিয়া আপোনাৰ লগালগ ন'টিফিকেশ্যনটো আহি যাব। ইয়াত SMS এলাৰ্ট বাজি যাব, ফেচবুকতো বাজিব, আৰু আপুনি গম পাই যাব যে আপোনাৰ ফেচবুকটো কোনোবাই লগ ইন কৰিব খুজিছে বা আপোনাৰ পাছপৰ্টটো কোনোবাই গম পাই গৈছে। গম পাই গ'লেও আপোনাৰ কোনোবাই লগ ইন কৰিব খুজিছে। লগ ইন কৰিব খুজিলেও লগ ইন নহ'ব। আপোনাৰ যিহেতু পাছপৰ্টটো লগালগে নিজে নিজে চেঞ্জ হৈ যাব আৰু আপোনাৰ তাত ন'টিফিকেশ্যন আহি যাব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, তলত কমেণ্ট কৰিব। যদি কিবা কুৱেশ্যন থাকে, মই যাতে আপোনালোকৰ প্ৰব্লেমসমূহ দূৰ কৰিব পাৰোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাইডত থকা ঘণ্টা বটনটো বজাই দিব। থেংক ইউ।